তোমালোকৰ খবৰ খাতি ভালেই চাগে। আজি আমি পিকনিক খাবলৈ আহিলোঁ। 26 জানুৱাৰী হয় আজি। এয়া ক'ত আহিলোঁ গম পায়নে আপোনালোকে? আমি আহিলোঁ আজি যোৰহাট নিমাতী ঘাট আহিলোঁ পিকনিক খাবলৈ কাৰণে। তো এতিয়া আহি পালোঁ। আহি পাই আমি এতিয়া এয়া ডিম চাহ পাতিছে আমাৰ। আৰু পিকনিক আমাৰ পাৰ্টিটো কম, মানে আমাৰ গাড়ীও সৰু যে পাৰ্টিটো কম আনিছোঁ। এয়া আমাৰ মফিদা বাই কি কৰি আছে এতিয়া চাওক। পিঁয়াজ কাটিছে। এয়া এইবিলাকে আনিছোঁ আৰু ব্ৰইলাৰ মাংস আনিছোঁ খাবলৈ। বেলেগ লোকেল চোকেল আমি নাখাওঁ। আৰু এয়া নিমাতী ঘাটৰ এইডোখৰে পিকনিক প্লেচ হয়। বৰ বেছি ডাঙৰো নহয়, প্লেচডোখৰ সৰু হয়। এইবোৰ দেখিছে নাই, মানে আপোনাৰ পাৰ্টি কম। যোৱাবাৰ আমি যেতিয়া আহিছিলোঁ ইয়াত তেতিয়া আপোনাৰ মানে বহুত পাৰ্টি আহিছিলে। এইবাৰ পাৰ্টিটো কম হৈছে। তো গাড়ী এনেকৈ লগাই দিলোঁ ইয়াতে। লগাই মেলি আমি ইয়াতে খাই আছোঁ আৰু পাৰ্টি খাই মেলি। এইফালে ক'ত যায় নাজানো, আপোনালোকক পিছতকৈ দেখাম। এতিয়া বৰ্তমান আমি আহি পাইছোঁ ইয়াত। আহি পাই এইবোৰ ৰেডি কৰি আছোঁ। সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিম বুলি। এইবিলাক চব বস্তু উলিয়াই মেলি হোৱাৰ পিছত তাৰপিছত আপোনালোকক দেখুৱাম ধুনীয়াকৈ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকক মই পিছতকৈ যাম। আমাৰ এতিয়া ভাত চাত খোৱা বোৱা হৈ গ'ল। এতিয়া আমাৰ মানে আমি মতা মানুহ যিমানকেইটা আছোঁ আমাৰ চবৰে খোৱা বোৱা হৈ গ'ল। এতিয়া মাইকী মানুহখিনি খাই আছে ভাত। ছাগলী আহি গৈছে দেখিছেনে? এয়া আমাৰ মাইকী মানুহবিলাকে এতিয়া খাই আছে। কাৰোবাক কিবা লাগিব নেকি? হা? কাৰোবাক কিবা লাগিব নেকি? এয়া চাওক খাই আছে চবেই ভাত। মাইকী মানুহবিলাক। এতিয়া আমাৰ মতা মানুহ চবৰে খোৱা বোৱা হৈ গ'ল। তাৰপিছত এতিয়া এইফালে মানে আমি ভাবিছিলোঁ আজি মানুহ একদম কম বুলি। আমি 10:30 মানত আহি পালোঁহি। এতিয়া মানে বহুত মানুহ হৈ গ'ল দেখিছেনে? ইমানে মানুহ হৈছে, ঠিকেই হৈছে, বেয়া হোৱা নাই। মানে প্লেচডোখৰ চাই পেলাই ধুনীয়া হৈছে। এইডোখৰ আপোনাৰ নিমাতী ঘাট হয়। নিমাতী ঘাট ফেৰী ঘাট। তাতে প্লেচ এটা আছে যে তাতে ভাত খাওঁ, তাতে আপোনাৰ পিকনিকটো খাব পাৰি। আপোনালোকেও আহিব পাৰে। এইবোৰ চবেই মানুহে খাই আছে চাওক। মানে খাই থকা নাই আৰু বনাইহে আছে সিহঁতি। মানে আমি দেখিছোঁ যে আমি 10:30 বজাত আহি পাইছোঁ, কিন্তু বহুত মানুহ মানে 12টাৰ পিছতে আহিছে। কিছুমান মানুহ 12টাত আহিছে, কিছুমান মানুহ 11টাত আহিছে। আহি মেলি পেলাইনি মানে ভাতটো বনাই মেলি আছে। আমাৰ কিন্তু খোৱা বোৱা হৈ গ'ল চাওক। এতিয়া খালি এইবোৰ আৰু বাচন চাচনবোৰ অলপ ধুই মেলি আমি যাম এপাক। এনেকৈ গৈ একদমেই মুখৰ পৰা আমি ফুৰি মেলি আহিমগৈ। কি আছে নদী কিনাৰত ফেৰী ঢেৰ আছে বোলে, ডাঙৰ ডাঙৰ ফেৰী আছে। আমি চামগৈ, চাই মেলি পেলাইনি ইয়াত আহি আকৌ গাড়ীত উঠি আমি চবেই আৰু যামগৈ আৰু। এতিয়া আমাৰ খানাটো বেয়া হোৱা নাই। পোলাও বনাইছে, খালোঁ। আৰু ব্ৰইলাৰ সেয়াকৈ খালোঁ আৰু যদি আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আমি এতিয়া সেইফালে যাম বুলি ভাবিছিলোঁ। সেইফালে একদম ধুনীয়া জেগা দেখিছেনে? ওপৰত উঠি পেলাই আপোনাৰ নদীখন ধুনীয়াকৈ চাব পাৰি। কিন্তু যাম, অলপ পিছত যাম, আপোনালোকক দেখুৱাম মই। এতিয়া বৰ্তমান আমি যোনডোখৰতে পিকনিক খাই আছোঁ আমি সেইডোখৰে দেখালোঁ আৰু জেগাডোখৰ। ইমান দূৰলৈকে এতিয়া যাবলৈ মন যোৱা নাই। এইবোৰ আমাৰ ফেমিলিবোৰ ভাত খাই আছে। সিহঁতৰ খোৱা বোৱা হৈ গ'লে মানে তেতিয়া আমি যাম। গৈ মেলি আপোনালোকক দেখুৱাম। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ওপৰত আছোঁ এয়া চাওক। দেখিছে নাই? এইখন চাওক ফেৰী আহি আছে দেখিছে নাই? গাড়ী চাড়ী ঘূৰাইছে। এইখন ক'ৰ পৰা আহিছে? কমলাবাৰী। ভিতৰতো মানুহ বহুত আছে। যিটো ঠাণ্ডা লাগিছে মানে নোৱাৰিছোঁ আৰু। ইয়াতহে অকণমান শান্তি। ইয়াতে চপাই দিছে। চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।
আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চপাই দি আছে চাওক। বেলেগ ঠাণ্ডা লাগিছে। ফেৰীখন ডাঙৰ ফেৰী হৈছে, চপাই থৈ দিছে। দুখন ফেৰী হয়, দুখন তিনিখন ফেৰী ৰখাই থৈ দিছে মানে একেলগতে। ফেৰীখনৰ ওপৰত আছোঁ, ওপৰতাল ওপৰতো গৈ দেখাম আপোনালোকক বাৰু, ভিতৰতো দেখাই লওঁ। একদম ঘৰৰ ভিতৰত সোমাই গৈছোঁ নেকি এনেকুৱা লাগিছে ৰাইজ। এইটো একদম গোটেই ঘৰৰ, বুজিছেনে? চব মানে যোগাৰ বস্তু মানে যি লাগে আপোনাৰ চব পাব। এইবিলাক চব বস্তু আছে। লাইফ জেকেটো আছে, চিট আছে, আৰামত একদম ঘৰৰ নিচিনা বহি যাব পাৰে, একো টেনশ্যন নাই। বুজিছেনে? ধুনীয়া বস্তু। এখন ডাঙৰ ফেৰী হয়, এখন একদম ধুনীয়া ফেৰী। যদি ভিডিঅ'টো চাই ভাল পায় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ভাল ভাল ভিডিঅ' দিম আপোনালোকক। বাৰু ওপৰত গৈ চাওঁ নেকি এবাৰ। নাযাওঁ ওপৰত, মোৰ ইমান খাৰা জেগাডোখৰত উঠিবলৈ মোৰ দিগদাৰ হ'ব। হেৰিছে ন ওপৰত, ভিতৰত গৈ আহিলোঁ চাই মেলি, ওপৰত আহিলোঁ। একদম ঘৰৰ ভিতৰত সোমোৱা নিচিনাহে লাগিছে মোৰ, ইমানেই ধুনীয়া লাগিছে মানে বস্তুটো। আজি প্ৰথম উঠিছোঁ আৰু ফেৰীত, ইমান ডাঙৰ ফেৰীত উঠিয়ে পোৱা নাই আজি প্ৰথম। যদি চাই ভাল পায় তেতিয়া ছাবস্ক্ৰাইবটো কৰি ল'ব চবতকৈ আগত, পাহৰি নাযাব। আমি খোৱা বোৱা হৈ গ'ল। এতিয়া খোৱা বোৱা হৈ আমি এতিয়া ঘূৰিবলৈ ওলালোঁ। গাড়ী সেই তাত থৈ দিলোঁ, আমাৰ এজন বহি আছে তাত। আমি গোটেইখিনি আহিলোঁ ইয়াত, যিমানখিনি আমি পিকনিকৰ পাৰ্টি আছিলোঁ মানে সেইখিনি দেখিছে, গোটেইখিনি আহি গ'লোঁ ইয়াত। আহি এতিয়া আমি এইফালে এনেকৈ তললৈ নামি যাওঁ নেকি, নামি গৈ পেলাই এইফালে চাওঁগৈ ফেৰী তেৰী কি আছে চাওঁ, চাই মেলি আপোনালোককো দেখুৱাওঁ। যদি ভিডিঅ'টো ভাল পায় ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। হেৰি তললৈ যাওঁ, এইফালে যাবি নেকি? পৰিলে ৰাস্তাটো দেখিছে নাই কেনেকুৱা দি থৈছে, গোটেই হেৰি ফেঞ্চিং ফেঞ্চিং। হয় লাহে লাহে যাবি, লাহে লাহে যাবি। ধৰি ল মাথা ঘূৰাই আছে। ঐ চাকিব নকৰিবি তেনেকৈ, কৰিলে ৰাস্তা আছে সেইফালেদি, হ'লেও আমি এইফালেদি শ্বৰ্টকাট নামি গৈছোঁ। এৰিছে এতিয়া পাহাৰৰ পৰাহে নামিছে নেকি হাতী চবে। এইফালে কিনাৰে কিনাৰে যাওঁ চাই চাই, আৰু ৰাইজকো দেখাওঁ। চব পাহাৰৰ পৰাহে নামিছে নেকি, বলক আপোনালোকেও চাব নিমাতী ঘাটডোখৰ কেনেকুৱা জেগা। নাও ৰখাই থৈ দিছে। আমাৰ এইগাল থাকিয়ে আহিলে, এফালে থাকি আহিলে। এখন ফেৰী এতিয়া লাইনত লগাব গৈছে, মানে লাইন পৰিলে তাত লাইনটো লগাবলৈ গৈ আছে। তাৰপৰা মানুহ নিব। আৰু ইয়াত পাৰ্টি ইমান অহা নাই, মানে একদম কম পাৰ্টি, ঘন ঘনকৈ আছে, ঘন ঘনকৈ বোলে হেৰেঙাকৈ আছে। আৰু ইফালে আপোনাৰ সেইবোৰ বাছ চাছ লাগি আছে, লাইনৰ গাড়ী হয় এইবোৰ লাইনৰ মানুহ পালে মানেহে যায়। সেইটো মানে এটা ষ্টেণ্ড হয়, ফেৰীঘাটৰ ষ্টেণ্ড হয়। আৰু আগলৈ যোৱা হ'লে আপোনালোকক দেখাব পাৰিলোহেঁতেন, কিন্তু মই ভাল পাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব পাহৰি নাযাব। তেতিয়া আৰু আপোনালোকক ভাল ভাল ভিডিঅ' দেখাব পাৰিম মই। চ'
এতিয়া আগলৈ আৰু মোৰতো যাবলৈ একদম মনে যোৱা নাই। আগলৈ আৰু বহুত জেগা আছে এইফালে দেখিছে নেকি? বহুত জেগা আছে, একদম ভাগৰ লাগি গৈছে মানে। ঠিক আছে, হ'ব তেনেহ'লে ইমানতে সামৰণি মাৰিলোঁ আৰু আপোনালোকে যদি চাই ভাল পায় তেতিয়া ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ঠিক আছে,